এটা বিশেষ কাৰণত ভিডিঅ'টো বনাইছোঁ যে জুবিন দা যেতিয়া খবৰ পাইছিলোঁ আমি 19 তাৰিখে যে তেওঁ আৰু নাই, তাৰপিছত 5 দিনমান বহুত হাল্লা লগাইছিলে এই মানুহটোৱে। হয়তো মোৰ ভিডিঅ' যোনে চাই, মই বহুত আগত এই বিষয়ে ভিডিঅ' বনাইছিলোঁ, লাল খোৱা বুলি। 5 দিনমান পূৰা তল পাৰা কৰি দিছে ভিডিঅ' বনাই। ভাল লাগিছিলে, হয়, জুবিন দাৰ বিষয়ে মাত মাতিছে, কিন্তু জুবিন দাৰ চিনেমা ওলোৱা সময়ত কিন্তু ইমান মাত মাতা নাছিলেই। এতিয়া জুবিন দাৰ চিনেমা আগত 2খন 3খন মানে ওলাইছিলে। 5 দিনমান পূৰা ভিডিঅ' বনাই মানে ভাল লাগিছিলে আৰু যে অভিয়াছলি ভাল লাগিব ন, কাৰণ জুবিন দাৰ জাষ্টিছৰ কাৰণে ইমান মাত মাতি আছিলে, চিঞৰ বাখৰ কৰি আছিলে, কিন্তু হঠাতে মানুহটো নাইকিয়া হৈ থাকিলে। মই এইটো কাৰণে ভিডিঅ' বনাইছোঁ, আপোনালোকৰ পৰা অপিনিয়নটো ল'বৰ কাৰণে বা আপোনালোকৰ পৰা জানিবৰ কাৰণে। যদি আপোনালোকে জানে তেওঁ আছে ক'ত, এই মহাশয়জন আছে ক'ত, যদি জানে কমেণ্টত জনাব। কাৰণ মাজতে মই ভাবিছিলোঁ যে কি কাৰণে বা তেওঁ পলাই থাকিলে নে লুকাই থাকিলে গম নাপাওঁ, কিন্তু মাজত মই কমেণ্ট এটা দেখিছিলোঁ যে তেওঁক বোলে জেলত ভৰাই থৈ দিছে। যদি তেওঁক জেলত ভৰালে হয়, অভিয়াছলি আমি গম পালোঁ হয়, যেনেকৈ বিক্টৰ দাক আৰু এজনক ভৰাইছে, আমি গম পাইছোঁ। তেওঁক জেলত ভৰালে হয়তো গম পালোঁ হয়। তো তেওঁ ক'ত আছে, এই মানুহজন ক'ত আছে, কি কাৰণত মাত মাতা নাই, ভিডিঅ' বনোৱা বন্ধ কৰি দিলে, আপোনালোকে এবাৰ জনাব। গম পোৱাৰ পিছতহে ভালকৈ ভিডিঅ' বনাম, কাৰণ গম নোপোৱাকৈ তেওঁৰ ওপৰত বিশেষ একো নকওঁ। আপোনালোকে এবাৰ কমেণ্ট কৰি জনাব, আৰু কমেণ্টত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ নাপাহৰিব।